যে হ'ব নহয় এই মানে মানুহবোৰে কিয় এনেকুৱা কৰে আজিৰ দিনতো বাৰু এনেকুৱা কাম কৰে নে বাৰু ইমান ধুনীয়া সা সুবিধা চৰকাৰে দিছে হস্পিটেল দিছে চিকিৎসা দিছে সেইটো ব্যৱহাৰ নকৰি নবা এতিয়া দেউতা আহিলে মোক ক'বা লগ ক'ব কাৰণে ৰ'বা মই ডক্টৰক এটা ফোন কৰি লওঁ কি পালে পালে কৈছে কি আচলতে পালে হে কি আচলতে পালে আপোনাক মই বিচাৰি ফুৰিছিলোঁ ক'ত গৈছিলে আপুনি ক'ত গৈছিলে মই বিচাৰি ফুৰিছিলোঁ ল'ৰাকেইটা স্কুল যোৱা নাই ল'ৰাটোও স্কুল যোৱা নাই ছোৱালীজনীও স্কুল যোৱা নাই বাইদেউ আহিছে হয় বাইদেউ এই মানুহগৰাকী আজি প্ৰায় 10 দিনমানৰ পৰা বেমাৰত ভুগি আছে আপুনি চাই দিয়কচোন তেওঁ কি হৈছে লক্ষণবোৰ তেনেকুৱাই লাগিছিল মই কেইটামান টেষ্ট লিখি এইখিনি কৰাই ল'ব আৰু পাৰিলে তেওঁক সোনকালে হস্পিটেলত ভৰ্তি কৰক তেওঁৰ অৱস্থা ইমানেই ভাল নহয় ঠিক আছে বাইদেউ ধন্যবাদ বাইদেউ কি হ'ল এতিয়া আপুনি ৰৈ আছে যাব নাই আপুনি আপুনি এই 10 দিন ধৰি মানুহজনী বেমাৰ হৈ আছে ডক্টৰ চিকিৎসা নকৰি বেজ কবিৰাজৰ পিছত ঘূৰি ফুৰিছে আপুনি নাজানে হস্পিটেলত নি পেলাই যে চিকিৎসা কৰিলে ভাল হ'ব সোনকালে ছোৱালীজনীকো ভুল শিক্ষা দি আছে কি কৰি স্কুলত পঠিয়াম ঘৰত ইমান খৰচ টানকে ক ৰ'ব আপুনি সহজ কথা কৈছে মোক ছোৱালীজনী আগতে কথা ক'লে কি আপুনি কৈছে বোলে ছোৱালীজনী যে এবাৰ বিয়া হৈ পেলাই তহঁতে এইবোৰ কামেই কৰিব লাগিব গতিকে এইবোৰ কামেই কৰি স্কুল যাব নালাগে কথাটো কোৱাটো হয়নে বাৰু ল'ৰাটোক বোলে ইটা পথাত পঠাইছে ধন ঘটিবলৈ আপুনি জানেনে এইবোৰ কিমান অন্যায় কাম হৈছে আপুনি কিমান আপুনি আইন বিৰোধী কাম কৰিছে হা এতিয়া চাওক চৰকাৰে আজিকালি কিমান সুবিধা দিছে খোৱা বোৱা ফ্ৰী কিতাপ পত্ৰ ফ্ৰী খেলা ধূলা সামগ্ৰী ফ্ৰী ভাল ল'ৰা ছোৱালীখিনিক স্কলাৰশ্বিপ দিছে ইমানখিনি সুবিধা দিয়াৰ পিছতো আপোনালোকৰ ভুল কিয় বুজি থাকে আৰু কিছুসংখ্যক গাৰ্জেনক দেখিছোঁ তেওঁলোকে ভাবে মানে কি আমাৰ চৰকাৰী স্কুলত মানে পাঠদান ভালকৈ নহয় মই সেইসকল গাৰ্জেনক ক'ব বিচাৰিছোঁ যে আমি অকল চৰকাৰী স্কুলত পাঠদানতে আমি আবদ্ধ নাথাকোঁ আমি ল'ৰা ছোৱালী অন্যান্য দিশত যাতে বিকাশ হয় সেই সম্পৰ্কে আমি এনে নৃত্য গীত এইবোৰ যাতে আগুৱাই যাব পাৰে তাৰমানে অল ৰাউণ্ড ডেভেলপমেণ্ট হ'বৰ কাৰণে আমি ল'ৰা ছোৱালীখিনিক সদায় চেষ্টা কৰি থাকোঁ গতিকে তাৰোপৰি আমাৰ স্কুলত যিবোৰ শিক্ষক চৰকাৰে দিছে যথেষ্ট ভাল শিক্ষক তেওঁলোকে যথেষ্ট কষ্ট কৰে কিন্তু আপোনালোকে কি কৰে যে সেইখিনি শিক্ষকৰ ওপৰত আপোনালোকৰ বিশ্বাস নাই গতিকে আপোনালোকে নিজেও আপোনালোকৰ ল'ৰা ছোৱালীখিনিক প্ৰাইভেটত নিবলৈ বিচাৰিছে বা বেলেগকো আপুনি তেনেকৈ নিব বিচাৰিছে যাৰ দ্বাৰা আপোনাৰ অকল টকা পইচা ক্ষতি নোহোৱা নহয় স্কুলখনো গাঁৱৰ স্কুলখনো ক্ষতি হৈছে যদি সকলোৱে যদি এই মনোভাৱত থাকে তেতিয়া এটা সময়ত গৈ এই স্কুলখন ইয়াৰ পৰা নোহোৱা হৈ যাব তেতিয়া আপুনি কি কৰিব চিন্তা কৰি চাওকচোন আজিকালি কিমান খৰচ আপুনি কৈছে মই পঢ়াব পৰা নাই গতিকে কালিৰ পৰা যাতে আপোনাৰ ল'ৰা ছোৱালীহাল আমি স্কুলত পাওঁ তাৰ ব্যৱস্থা কৰিব কালিৰ পৰা মই মোৰ ল'ৰা আৰু ছোৱালীক স্কুলত পঠিয়াম ৰ'ব আৰু এটা কথা কৈ যাওঁ মই অকল আপুনি পঠিয়ালেই নহ'ব আপুনি মাজে মাজে গৈ সিহঁতে কি পঢ়িব পাৰিছে নোৱাৰিছে কিবা অসুবিধা কৰিছে নেকি সেইখিনি কথাও আপুনি আমাৰ লগত বুজা পোৱা কৰিব তেতিয়া আমাৰ ভাল লাগিব আমি বহু দূৰ দূৰণিৰ পৰা আহি ইয়াত থাকি আমি ইয়াত
আপোনালোকৰ ল'ৰা ছোৱালীক পঢ়াই আছোঁ। গতিকে আমাৰো এটা সন্মানৰ কথা আছে। গতিকে আপোনালোকো আহক, ল'ৰা ছোৱালীকো পঠাওক। আমি তিনিজন একে হ'লে, শিক্ষক ছাত্ৰ আৰু অভিভাৱক যদি একেলগ হয় তেতিয়াহে আমাৰ সকলোৱে উন্নতি হ'ব।